কেতিয়াবা এনেকুৱা মন যায়নে যে কম প্ৰডাক্ট লগাই কিনে ধুনীয়া হওঁ, অলপমান চিম্পল লাগক এণ্ড মেকআপ লুকো আহক। তো মই আজি এইটো ভিডিঅ'ত তেনেকুৱা লুকে লৈ আনিছোঁ। বলক তেন্তে এয়া মই ফেচ ৱাছ কৰি লৈছোঁ মুখখন। ফেচ ৱাছ কৰি মুখখন ধুনীয়াকৈ শুকাই লৈছোঁ। এইটো মই টনাৰৰ ঠাইত লৈছোঁ। টনাৰৰ কাৰণে লৈছোঁ মই গোলাপ জল, যিটো মোৰ ডাঙৰ এইটো বটলটো। আপোনালোকে সৰু ল'ব পাৰিব। 100 ৰুপিজৰ ভিতৰত আহি যাব এইটো। এইটো এনেকৈ লগাই লৈ টনাৰৰ কাম কৰিব। নেক্সট মই মইশ্চাৰাইজাৰ লগাইছোঁ। আপোনালোকে লোটাছৰ এইটো ল'ব পাৰে। মই যিটো স্ক্ৰীণত দি আছোঁ এইটো 99ৰ ভিতৰতে আহিব। মইশ্চাৰাইজাৰ হিচাপে আপোনালোকক যি শ্বুট কৰে আৰু 100 ৰুপিজৰ ভিতৰত সেইটো আপোনালোকে ইউজ কৰিব পাৰিব। ধুনীয়াকৈ এবজৰ্ব হোৱালৈকে স্কিনটো আপোনালোকে মাছাজ কৰিব। নেক্সট মই লৈছোঁ ছানস্ক্ৰীম, এইটো নিউট্ৰিজেনাৰ। এইটো আপোনালোকে ল'ব পাৰিব 99ত লেকমিৰ ছানস্ক্ৰীমটো খুব ভাল হয়। আৰু পাৰিলে ছানস্ক্ৰীম সদায় SPF 50 ইউজ কৰিব লাগে, যিহেতু খুব বেছি ৰ'দৰ সেইটো বহুত বেছি হয় এতিয়া। তো এনেকৈ ধুনীয়াকৈ স্কিনটোত আপুনি লগাই লওক। তাৰপিছত লিপ বাম ইউজ কৰক আপোনালোকে। যিহেতু আপোনালোকে আগলৈকে গৈ কিনে মেট লিপষ্টিক ইউজ কৰিব, যিহেতু এতিয়া মেট লিপষ্টিকৰ প্ৰচলন চলি আছে খুব বেছি। তো মেট লিপষ্টিক ইউজ কৰাৰ আগত লিপ বামটো ইউজ কৰক। তাৰপিছত আপোনালোকে ধুনীয়াকৈ এইটো হ'ল লেকমিৰ 925cc ক্ৰীম। আপোনালোকে BB ক্ৰীম, CC ক্ৰীম যিটো আপোনালোকক ভাল পায় সেইটো আপোনালোকে ল'ব পাৰে। 99ৰ বা 100 ৰুপিজৰ ভিতৰত তেনেকুৱাকৈ আহে। মই এইটোৱে ইউজ কৰোঁ। হঠাৎ ক'ৰবাত বা ডেইলি টাইমত যদি ওলাই যাব লাগে তেতিয়া এনেকৈ মই এইখিনি ইউজ কৰোঁ। তো পাতল লাগে, খুব বেছি হেভি লুক নালাগে। চ' এইটো আপোনালোকে ইউজ কৰিব পাৰে ডেইলি বেচিছত। এইটো ইউজ কৰিলে কোনো স্কিনত এফেক্ট নকৰে, ইমান বেছি হেভিও নহয় বস্তুটো। আপোনালোকে সদায় আৰু বিউটি ব্লেণ্ডাৰ চব টাইমতে ইউজ কৰি থাকিব ইচ্ছা নাযায়, বা ব্ৰাছ ইউজ কৰে। তো আঙুলিৰে আপোনালোকে ধুনীয়াকৈ এইটো চাওক, মই ধুনীয়াকৈ এইটো কৰিছোঁ, ব্লেণ্ডিংটো কৰিছোঁ স্কিনত। চাওক ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে এতিয়া। এইটো গোটেইখিনি ধুনীয়াকৈ ব্লেণ্ড আপ কৰিলে আপোনালোকে ভালকৈ এবাৰ চাই ল'ব, ধুনীয়া লুক আহে। তাৰপিছত এতিয়া আপোনালোকে কি কৰিব, এইটো আপোনালোকে ব্লাছ ইউজ কৰিব, ক্ৰীম ব্লাছৰ টাইপত। আপোনালোকে লিপষ্টিক ইউজ কৰিব পাৰে। মই লিপষ্টিকেই ইউজ কৰিছোঁ। যিকোনো পিংক কালাৰত আপোনালোকে লিপষ্টিক ইউজ কৰিব পাৰে ক্ৰীমত। তো অলপমান ধুনীয়াকৈ আপোনালোকে লগাওক পাতলকৈ, আৰু ভালকৈ ব্লেণ্ড কৰক। ধুনীয়াকৈ ব্লেণ্ড কৰক। ব্লেণ্ডিং কৰি লৈ আপোনালোকে তেতিয়া ধুনীয়াকৈ দেখিছেনে কি ধুনীয়া হৈছে। তাৰপিছত আপোনালোকে লুজ পাউডাৰেৰে এইটো লক কৰক। যিকোনো লুজ পাউডাৰ লওক। লুজ পাউডাৰ আপোনালোকে ধুনীয়াকৈ ডেপ কৰি কিনে চকুৰ তলৰ এইখিনিতে ফাউণ্ডেশ্যনটো বেছি ঘামে বা এনেকৈ আঁচ যোৱাৰ নিচিনা, আঁচ পৰি যোলে যেনেকুৱা এটা বেয়া দেখি তেনেকুৱা এটা হৈ যায়। চ' আপোনালোকে চকুৰ তলৰ এইখিনি ধুনীয়াকৈ বেছিকৈ ইউজ কৰক, আৰু ভালকৈ ধুনীয়াকৈ ব্ৰাছ বা এইটো ব্ৰাছেৰে আপোনালোকে ধুনীয়াকৈ ইউজ কৰক পাউডাৰটো। তাৰপিছত আপোনালোকে আইব্ৰৰ কাৰণে আপোনালোকে সেইটো চুইচ বিউটিৰ আপোনালোকে পেঞ্চিলটো ল'ব পাৰে। চুইচ বিউটিৰ পেঞ্চিলবিলাক মাৰ্চৰ পেঞ্চিল ল'ব পাৰে। এইটো 65, 37 এনেকুৱা টাইপতে আহি যায়। মোৰ ওচৰত তেনেকুৱা নাই, তো মই এইটো পেকৰ ইউজ কৰিছিলোঁ। তো ধুনীয়াকৈ আপোনালোকে কি কৰিব, আৰু এটা কথা সদায় মনত ৰাখিব, চেলাউৰিটো যাৰ যিটো কালাৰ হয় সেইটো কালাৰতে আইব্ৰ'টো কৰিব। কিছুমানে কি কৰে, ব্লেক কালাৰৰ আইব্ৰ' হয় বাট ব্ৰাউন কালাৰ কৰে। এইটো নকৰিব, এইটো কৰিলে খুব বেয়া দেখি। ব্লেক আইব্ৰ' হ'লে ব্লেক কালাৰ আইব্ৰ' কৰক, আৰু যদি ব্ৰাউন হয় তো ব্ৰাউনিছ কৰক। তাৰপিছত অলপ পাতলকৈ কৰিব, যিহেতু ডে মেকআপ হয়। খুব বেছি লাইটকৈ কৰিব। মই খুব বেছি লাইট কৰিছোঁ। আপোনালোকে লাইটকৈ কৰক, ধুনীয়াকৈ দুইটা মিলাই ল'ব। তাৰপিছত আপোনালোকে কি কৰিব, এইটোত ব্লাছ ল'ব। ব্লাছো আপোনালোকে ল'ব পাৰে যিকোনো 100 ৰুপিজৰ চাৰ্জ কৰি কিনে। এইটো এটা 100 ৰুপিজৰ হয় মাৰ্চৰ, এইটো ল'ব পাৰে। বাট মোৰ নাই, মই চুগাৰৰ কৰিছোঁ, মোৰ 100 ৰুপিজৰ তেনেকুৱা নাই। তাৰপিছত কৰিব আপোনালোকে কাজলটো এইটো আহে 170 কিবা লয়, চামথিং এনেকুৱা আছিলে। বাট আপোনালোকে 100 ৰুপিজৰ ভিতৰত পোৱাকৈ বিচাৰিলে পাব। এইটো আপোনালোকে লগাব পাৰে ধুনীয়াকৈ, বহুত ধুনীয়া হয় এইটো। মই এইটোৱে ইউজ কৰোঁ, মেবলিনৰ কলচেলটো ইউজ কৰোঁ। খুব ভাল হয় এইটো, ৱাটাৰপ্ৰুফ হয়। তাৰপিছত এইটো ইনচাইটৰ মাস্কাৰা হয়, মই নতুনকৈ পাৰচেছ কৰিছোঁ। খুব বেছি ভাল হয়, ভাল মানে একদম খুবেই বেছি ভাল হয়, ৱাটাৰপ্ৰুফ। মই খুব বেছি ভাল পাইছোঁ। মই বহুত বেছি দিন হোৱা নাই এইটো ইউজ কৰা। তো খুব দেখিছেনে, একদম বল্ড লুক আহে এটা।
ভাল লাগে। আৰু এইটো ৱেট এণ্ড ৱাইল্ডৰ এইটো হাইলাইটাৰটো হয় অলপমান জাষ্ট আৰু ডেট আৰু কি হাইলাইটাৰ ইউজ কৰিব। চ' জাষ্ট এনে আৰু অলপমান যিটো আৰু ভাল লাগে অলপমান কৰিলে। চ' হাইলাইট কৰিব অলপমান। এইটো ৱেট এণ্ড ৱাইল্ড আপোনালোকে যিকোনো ল'ব পাৰে হাইলাইটাৰ ৱেট এণ্ড ৱাইল্ড বা তেনেকুৱা পায় নহয় 100 ৰুপিছৰ ভিতৰতে। তো তেনেকুৱা আজি মই গোটেইখিনি প্ৰডাক্ট 100 ৰুপিছৰ ভিতৰত হোৱাকৈ কৰিছোঁ। আৰু যিবিলাক নাই মই এইটো মোৰ মেকৰ হয়, আপোনালোকে এইটো ল'ব পাৰে ইনচাইটৰ এইটো 100 ৰুপিছৰ ভিতৰতে আহিব। বাট মোৰ তেনেকুৱা ইমান ল' বাজেটৰ নাই। একচুৱেলি মই প্ৰফেশ্যনেলি ইউজ কৰি থাকিব লাগে। চ' মই ভাল প্ৰডাক্ট ইউজ কৰিব লাগে। তো মই যিখিনি ইউজ কৰোঁ সেইটো মই আপোনালোকক দেখাইছোঁ। আৰু এইটো লিপ লাইনাৰ আছিলে। লিপ লাইনাৰটো এইটো চুইচ বিউটিৰ হয়। চুইচ বিউটিৰ আপোনালোকে ল'ব পাৰে। চুইচ বিউটিৰো খুব ভাল হয় এইটো। একচুৱেলি কি হয় লিপ লাইনাৰ আকাৰ এটাই কথা হয়, যিটো এতিয়া মেট লিপষ্টিক আছে আমি যিটো ইউজ কৰোঁ ন, আচলতে বৰ্ডাৰটো বনাই ল'লে ধুনীয়াকৈ লিপষ্টিকটো হৈ যায় আৰু আপোনালোকে বহুত টাইম থাকি যায়। এতিয়া যেতিয়া লিপষ্টিকটো গোটেই এয়া দেখিছেনে লাইনাৰটোৰে মই গোটেই কৰিছোঁ, লিপষ্টিক যেনেই লাগিছে ফুল গোটেই একদম ধুনীয়াকৈ। লাইনাৰটো অকল যে বৰ্ডাৰতে লগাব তেনেকুৱা নহয়, এইটো এনেকুৱা কৰি গোটেই লিপটো কভাৰ কৰিব। তাৰপিছত আপোনালোকে ইউজ কৰক, তেতিয়া ধুনীয়াকৈ লিপটো বহুত টাইমলৈকে লিপষ্টিকটো থাকে। আৰু একচুৱেলি কি হয় মেট লিপষ্টিকটো তেতিয়া কম কোৱান্টিটিত ব্যৱহাৰ কৰিলেও হয়। লিপ লাইনাৰেৰে আগতে কৰিলে এয়া চাওক মোৰ কি ধুনীয়া লুক আহিছে। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে যদি বিবাহিত তেতিয়াহ'লে ল'ব। এতিয়া মই বিয়া হৈছোঁ চ' এইটো মই ল'ব লাগিব। বাট ছোৱালীবিলাকো চেলোৱাৰ বা কুৰ্তি টাইপ তেনেকুৱাকৈ বিন্দি এটা লগালে ধুনীয়া দেখি। মানে কি এইটো আৰু নিজৰ কথা আৰু এইটো যদি কোনোবাৰ ভাল লাগে তো ল'ব, যদি কোনোবাৰ বেয়া লাগে তো এইটো স্কিপ কৰিব। বাট মই এইটো ল'ব লাগে। মই কেতিয়াবা নলওঁ বাৰু, এনেকুৱা নহয় যে মই সদায় লওঁ। বাট মই সেন্দুৰখিনি লওঁৱে। এইটো বিন্দিটোৰ ইমান হেৰি নহয়, মই সেন্দুৰখিনি সদায় লওঁ। এইটো হ'ল সেন্দুৰখিনি মই ল'লোঁ। এয়া আৰু আই কাৰ্ড এইখন আৰু যে বিয়া হৈছোঁ আৰু সেইটোৱে। তো এয়া ধুনীয়াকৈ লগাই লৈছোঁ সেন্দুৰটো। কেনেকুৱা লাগিছে, ভাল লাগিছেনে? তাৰপিছত এতিয়া আছে কি আছে এইটো এইয়া টিকলিমণি ইয়াৰিংছ। একচুৱেলি কি হয় মোৰ ইয়াৰিংছ খুব বেছি ইমান বেছি মই ইউজ নকৰোঁ। মই সদায় খালী কাণেই থাকোঁ। এনেকুৱা নহয় যে মোৰ নাই, আছে বাট মই পিন্ধিব খুব বেছি বেয়া পাওঁ। আৰু পিন্ধিলেও মই বহুত বেছি টাইম পিন্ধি থাকিব নোৱাৰোঁ। একচুৱেলি মই কাণত বহুত বেছি দুখ পাওঁ। এয়া ঘড়ীটো পিন্ধি লৈছোঁ। এতিয়া আহিছে চুলিখিনি। মোক যিবিলাকে ওচৰৰ পৰা চিনি পায় বা গম পায় তেখেতসকলে গমেই পাব মই সদায় এনেকৈ ৰোল কৰি ওপৰত খপাটোৱে বনাওঁ। একচুৱেলি মোৰ চুলি বহুত বেছি হয়, গাইনটো খুব বেছি আছে। তো মই মানে মই মেলাৰ কথা মই ভাবিবই নোৱাৰোঁ। এয়া জাষ্ট ভিডিঅ'টো বনাবৰ কাৰণে মই চুলিখিনি এনেকৈ গাঁঠিম, তাৰপিছত মই আৰু ঘূৰাই মেলি গৈ কিনে আৰু এনেকৈ ওপৰত ৰোলেই কৰিম। আচলতে মই চুলিখিনি বহুত টাইম মেলি থাকিব মানে এতিয়াতো গৰম দিন, মই ঠাণ্ডাৰ দিনতো মই নোৱাৰোঁ। চ' চাওক এইটো ইমান ধুনীয়া লুক আহিছে। তো এতিয়া আজিলৈকে ইমানেই আছে।